নমস্কাৰ সকলোকে। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰা বনাইছোঁ। আজি আমি এটা বিশেষ বস্তু বনাবৰ কাৰণে লৈছোঁ। এইখিনি দেখিছেনে? এইখিনি পিঠাগুড়িখিনি এইফালে আমাৰ বা এজনীয়ে ভাজি আছে। কি বনাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব। এয়া পিঠাগুড়িখিনি ভজা হৈ গ'ল, বহুত বেছি ভজা নাই। এই বস্তুটোৰ কাৰণে বহুত বেছি ভাজিবও নালাগে। এয়া মই দেখিছেনে পিঠাগুড়িখিনি এটা গামলালৈ কাঢ়ি লৈছোঁ। এখন কেৰাহীতে চাফা কৰি লৈ ইয়াত গুড়খিনি দি দিছোঁ। পিঠাগুড়ি আৰু গুড়খিনি দেখি সকলোৱে নিশ্চয় অনুমান কৰিব পাৰিছে যে এয়া পিঠাগুড়ি আৰু গুড়ৰ লাডু, অৰ্থাৎ পকা মিঠৈ বনাবৰ কাৰণে গৈ আছোঁ। এয়া গুড়খিনি পগাই আছোঁ। এইফালে আমাৰ বায়ে ইয়াত দি দিছে লং, ইলাচি আৰু ডালচেনিৰ গুড়ি। এইখিনি মিক্সিত পিচি লৈছিলে। এইখিনি দিয়াত যে ইমান এটা ধুনীয়া গোন্ধ ওলাইছে, কি ক'ম আপোনালোকক। সকলোৱে অৱশ্যে পকা মিঠৈ বনাব জানেই, তথাপিতো আমি আজি বহুতখিনি পকা মিঠৈ বনাবৰ কাৰণে লৈছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। এতিয়া ইয়াত দি দিছে অকণমান জালুকৰ গুড়ি। বায়ে হাতেৰে দিছে, কিন্তু চামুচৰ জোখত দিলে ইয়াত সৰু চামুচেৰে 1.5 চামুচমান হ'ব। জালুক আৰু লং, ইলাচি, ডালচেনিৰ গোন্ধটোৱে পকা মিঠৈৰ লাডুকেইটা খুব টেষ্টি কৰি পেলাই, নহয়নে? জালুকটো অকণমান কাঢ়াকৈ দিব লাগে, তেতিয়া গোন্ধটোও ধুনীয়াকৈ ওলাই থাকে। আৰু গুড়টো যিহেতু মিঠাই, জালুকটোৰ অকণমান জ্বলাই লাড়ুটোৰ টেষ্ট বেলেগ কৰি দিয়ে। এয়া গুড়খিনি ধুনীয়াকৈ উতলি আহিছে। এইখিনি অকণমান সময় এতিয়া লৰাই থাকিব। এই যে পকা মিঠৈখিনি বনাইছোঁ, এইখিনি আমি নামঘৰৰ কাৰণে বনাইছোঁ। আমাৰ খুৰীহঁতৰ মানে এভাগ ভাওনা নামঘৰত আগবঢ়াইছে। সেই ভাওনাত যিহেতু বহুত মানুহ হ'ব, চাহ দিবৰ কাৰণে এইখিনি লাডু বনাবৰ কাৰণে আহিছোঁ। আমি খুৰীহঁতৰ ঘৰতে এইখিনি বনাইছোঁ। খুৰী আৰু খুৰীহঁতৰ ভণ্টিও লাগি দিছে অকণমান। পকা মিঠৈৰ মেইন মানুহজনী অৱশ্যে আমাৰ বাহে। আমি লগত এনেই লাগি আছোঁ। আমি লাডু বনাবৰ কাৰণে আহিছোঁ। এয়া গুড়খিনি এতিয়া এটা গামলালৈ কাঢ়ি দিছে। পকা মিঠৈখিনি যিহেতু গৰমে গৰমে বনাব লাগে, আৰু আমি যিহেতু বহুতখিনি পকা মিঠৈ বনাব লাগিব, সেইকাৰণে বাৰ লগতে মই আৰু খুৰী ছোৱালীজনী, খুৰী, আমি সকলোৱে লাগি বনাব লাগিব। এনেকুৱা ধৰণৰ নামঘৰত কিবা অনুষ্ঠান হ'লে আপোনালোকেও চাগে কেইবাজনীও গোট খাই বনায়, নহয়নে বাৰু? এয়া ইয়াত গুড়খিনিত অকণমান এতিয়া পিঠাগুড়ি দি লৰাই আছে। গুড়খিনি যিহেতু বহুত গৰম হৈ আছে, সেইকাৰণে হেতাখনেৰে লৰাই আছে। কিছুমানে কেৰাহীতে দি দিয়ে, আমি অৱশ্যে কেৰাহীৰ পৰা নমাই লৈছোঁ। গুড়খিনি যিহেতু এটা নিৰ্দিষ্ট জোখত পাক কৰিলেই হয়। কেৰাহীতে থৈ দিলে, আৰু তাতে জুইত বনাইছোঁ যে জুইটো বহুত বেছিকৈ দিলেও গুড়খিনি বেছি টান হৈ যাব, আৰু লগতে মিঠৈকেইটাও খাবলৈ টান হ'ব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া এয়া খুৰীয়ে এইফালৰ পৰা পিঠাগুড়ি দি আছে, আৰু বায়ে এইখিনি লৰাই আছে। এটা নিৰ্দিষ্ট জোখত পিঠাগুড়ি আৰু গুড়খিনি হ'ব লাগিব, তেতিয়াহে লাডুটো ধুনীয়াকৈ হ'ব। পকা মিঠৈ বনোৱাৰ এই জোখবোৰ নাজানিলে মিঠৈটো কেতিয়াবা বহুত বেছি টান হয়। এইখিনি লাহে লাহে লৰাই আছে। এতিয়া এইখিনি অকণমান সময় আৰু লৰাই লাডুখিনি বনাবৰ কাৰণে এটা নিৰ্দিষ্ট জোখত ৰাখি ল'ব। তাৰপিছতে লাডুখিনি বনাব পৰা হ'ব। এয়া এফালে এটা লাডু প্ৰথমতে বনাই চাইছে। যদি লাডুটো এইটো ধুনীয়াকৈ হৈ যায়, তেতিয়াহ'লে বাকীকেইটাও আমি বনাব পাৰিম। এয়া লাডুটো অৱশ্যে ধুনীয়াকৈ হৈ গৈছে। এইটো জোখতে আমি বাকীখিনি লাডু বনাব পাৰিম। আমি প্ৰায় 200ৰো অধিক লাডু বনাই ৰেডি কৰিলোঁ। এইখিনি চাওকচোন, ইমান ধুনীয়া হৈছিল।